বাহ, পিলো চিলো চব আছে ভিতৰত। বঢ়িয়া। কিমান দাম এইবিলাকৰ? আজিতো লাষ্ট ন? আজি লাষ্ট, অহা বছৰে লগ পাব ন? তাকে। ক'ৰ আপোনালোকে? ধেমাজি। আমি জোনবিলীয়া মেলালৈ যাবলৈ ৰেডি হৈ আছোঁ। গাড়ীত বহিম আৰু এতিয়া। এয়া আমাৰ গাড়ী পাৰ্কিঙত লগালোঁ। এতিয়া মেলালৈ বুলি খোজকাঢ়ি যাব লাগিব। ইয়াতে এইখিনি পুৰা গাড়ী পাৰ্কিঙৰ কাৰণে এইটো এৰিয়া চব গাড়ী পাৰ্কিং কৰি ৰাখিছে। এতিয়া আমি মেলালৈ বুলি খোজকাঢ়ি যাব লাগিব আৰু উপায় নাই। মানুহ বহুত ভিৰ যিহেতু গাড়ীৰ ভিতৰত সোমাব নিদিয়ে। সেই এতিয়া খোজকাঢ়ি যাম তালৈকে। এয়া আমাৰ মা, ভণ্টি, বাইদেউ, ভণ্টিৰ হাজবেণ্ড গৈ আছে পিছে পিছে। গৈ আছোঁ মেলালৈ বুলি। আজি মেলাৰ শেষৰ দিন। খোজকাঢ়ি গৈ আছোঁ। নহ'লে কোনো দুষ্কৃতিকাৰী আপোনালোকৰ বয়বস্তু অপহৰণ কৰিব পাৰে। তেতিয়াৰ পৰা সাৱধান হওক আৰু আপোনাৰ আমি সৰুবিলাক 100 টকাৰ পৰাই আৰম্ভ হয়। সৰুবিলাক 100 টকাৰ পৰা? 100। আৰু ডাঙৰ? ডাঙৰ আছে আপোনাৰ 5,500-6,000 হাজাৰলৈকে আছে। ডাইনাটিঙৰ এই আপোনাৰ তাতে আছে, এক পিচ আছে এতিয়াও। ডাইনাটিঙৰ? হয়। দাদা এই সোফা কিমানৰ পৰা আৰম্ভ? একদম 25ৰ পৰা। আপোনাৰ এইটো কেনেকুৱা দাম? এইটো 35,000 আৰু এইটো 30,000। 25টো কোনটো? এইটো হ'ল 25,000 টকা। এইটো আপোনাৰ সোফা কাম বেড? সোফা কাম বেডটো কিমান? ভিডিঅ' কৰক আপুনি। ভিডিঅ'ই হৈ আছে আপোনাৰ? এইটো খোলা আছে। বাহ, পিলো চিলো চব আছে ভিতৰত? চব আছে। বঢ়িয়া। কিমান দাম এইবিলাকৰ? 25। এইটো 25? আপোনাৰ এনেই ক'ৰ পৰা এইটো? এইটো মাল মই বাহিৰৰ পৰা আনিছোঁ। নহয়, আপোনাৰ ক'ত দোকান? মোৰ দোকান নহয়, মোৰ ইণ্ডাষ্ট্ৰি গড়চুকত। গড়চুক? গড়চুক মানে আপোনাৰ গুৱাহাটী? গুৱাহাটী। তাৰপৰা দেখোন আনিব পৰাই যায় ডাইৰেক্ট। ঠিক তেনেকৈ ইয়াতো সেই চোফাৰ আছে। আলমাৰি। উঠাম নেকি? উঠাইছোৱে।
হা 100 আৰু এই গাহৰি চব এই প্ৰনকেইটা মাছো 100 এপিছে আছে দেখোন ডিছকাউণ্ট দিব ন ঘৰৰ নিচিনা বিলাহী জলকীয়া নহৰু চব দি দিছে পুৰাত ন বাইদেউ কেনেকে হা কি ক'লে বুজি নাপালো গাহৰি এটা ষ্টিক কেনেকে বাইদেউ 100 টকা তুমি কি আৰু চাই আছা নেকি ষ্টিক দিয়া গোটেইকেইটাই খাই পেলাই গুচি যাওঁ ভাত পানী নাখাওঁ আজি ৰাতি আৰু আজিতো লাষ্ট ন হা আজি লাষ্ট অহা বছৰে লগ পাব ন তাকে ক'ৰ আপোনালোকে ধেমাজি ধেমাজি ন এদিন ফুৰিবলৈ যাব লাগিব ধেমাজি আজিলৈকে দেখাই নাই পিছে ইমান দিনে বাহিৰত থকা সেইকাৰণে দেখা নাই এই প্ৰথম মই জোনবিলি মেলাও প্ৰথমবাৰ চাব আহিছোঁ কি কি মিক্স কৰিছে বাৰু ইয়াতে ধনিয়া নহৰু আদা এইটো হ'ল জলকীয়া তাৰপিছত এইটো হ'ল নহৰু এইটো নহৰু এইটো হালধি কেঁচা হালধি এইটো তেল তাৰপিছত লগত নিমখ আৰু ন এইটো আমাৰ এনে আপোনালোকে জ্বলা অকণমান দি দিয়ক জ্বলা লাগিব বেছি নাই টিকা ফটাকে লাগে আমাক ভোট জলকীয়া যদি মই গোটাই গোটাই দুটা খাই দিব পাৰোঁ ভাবি চাওক মোক কিমান জ্বলা লাগিব ধনিয়াও অকণমান দি দিয়ক এইটো কেনেকৈ বনাই বৰা চাউল দি ন